ভাত পানী খাই আজৰি হ'লোঁ মই আৰু তাঁতখন অকণমান গৈছোঁ সময় পাওঁতে অকণমান লগতে গৈছোঁ আৰু গতিকে যিহেতু তাঁতখনো গৈছোঁ সেইকাৰণে ভিডিঅ' কৰি আছোঁ ভণ্টি কেমেৰাটো ধৰিবলৈ কৈছোঁ মই তাঁতখন গৈ থাকি তাৰ আগতে মই এটা এইফালে দেখিছে এইটো মাজত দি দিছোঁ গেৰ ষ্টাইল হ'ব মাজৰ বুকুডোখৰত থ'বলৈ কাৰণে এইটো দিছোঁ আৰু কালাৰটো বেঙুনীয়া ৰং হয় এনেই আৰু চিম্পলকৈ বৈছোঁ আৰু সময় অকণমান পাওঁতে মই পাছফালে আহিলোঁ ছাগলজনীক পানী দিবলৈ আৰু ছাগলীয়ে বদমাছে পেলালে চা পানীখিনি আমাৰ চুনচুনি পানী খাই দে জনী চুনচুনি আৰু এইফালে চাওকচোন পথাৰখন গোটেইখন এইখন আৰু শুকান পথাৰ হৈ গ'ল ইয়াতে ধান ৰুবই নোৱাৰিলে গৰু ছাগলী বান্ধিবলৈ হৈছে আৰু এইখন আমাৰ পথাৰ ধান বহুত বেয়া হ'ল দোৱা হোৱাই নাই পকা নাই ভালকৈ ধানখিনি চুনচুনিয়া ই নাহে পোৱালিটো টানিলে মানে সেইডোখৰত খাব নালাগে শুকান ঘাঁহ আছে ইয়াত আছে মোৰ বাইদেউজনী এইখিনি খুঁটিটো বৰ টান হৈছে ফুটিবলৈ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে মোৰ বৰ্তমান ভালে মই পিংকি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো মই ধাননিখিনি আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ধানৰ পথাৰ এইখিনি চাওক এইখন কিমান আৰু ধাননিকৈ দেখাই থাকিম আৰু বেটাক চাওকচোন আমাৰ বেটা এটা ৰাতিপুৱাই কাণ্ড কৰিছে আপোনালোকে ভালকৈ মন কৰিবচোন কেনেকুৱা এক্টিং কৰিছে আৰু সি আঁচিখন লৈ পিনি ৰাতিপুৱাই শুই উঠি তাৰমানে আঁচিখন দি দিছোঁ তাৰমানে সি সোনকালে 4টা বজাতে উঠিলে ৰাতিপুৱা 4টা বজাত উঠি আৰু তাক আৰু বাহিৰলৈ যাব লাগে কিন্তু ইমান ঠাণ্ডা হৈ আছে ন এতিয়া সেইকাৰণে বাহিৰলৈ যাব নালাগে বুলি মই আঁচিখন দিলোঁ সেয়া দেখিছে নহয় কি কৰি আছে নিজে আৰু লৈ পিনি তেনেকৈ খেলি থাকে বহুত বদমাচি কৰে আজিকালি সি পূৰা খেলি আছে আৰু নিজৰ মনৰ পচন্দ মতে তেনেকেই খেলি থাকে খেলা ধূলা হৈ থাকিব আপোনালোকক মই এনেই চিম্পল এটা ৰেচিপি দেখুৱাম বইল গাহৰি মাংস আপোনালোকে খাইছেনে মই বইল কৰি থোৱা গাহৰি মাংসকে মই আকৌ তেলত ফ্ৰাই কৰি মানে কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিছোঁ আৰু যদি ভাল লাগে ভিডিঅ'টো চাই আপোনালোকে মোক প্লিজ কমেণ্ট কৰিব আৰু যোনে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইব কৰি দিব আৰু ৰিকুৱেষ্ট কৰিছোঁ মই পিঁয়াজখিনি দি ল'লোঁ ইয়াতে আগতে মই পিঁয়াজখিনি দিয়াৰ আগত মই ভিডিঅ' কৰি আছোঁ বুলি ভাবিছোঁ কিন্তু কেমেৰাটো অফ হৈ থাকিলে চ' সেইকাৰণে দেখাবলৈ নহ'ল জলকীয়াখিনি মই কেঁচা গোন্ধ যাবলৈকে মই ভাজি দিছোঁ কেঁচা গোন্ধ যোৱালৈকে তেনেকৈ আৰু চিম্পলকৈ এনে বনাইছোঁ যেনেকৈ খাওঁ আৰু তেনেকৈ বনাইছোঁ কিন্তু বেলেগ এটা ষ্টাইলত মানে আৰু কি সদায় খাই থকা বস্তুকে যদি বেলেগ এটা ষ্টাইলত যদি বনাওঁ খাই বেলেগ ভাল লাগে ন সেইকাৰণে মই আপোনালোককো দেখুৱাওঁ তেনেকৈ ভাবিছোঁ মাংসখিনি মই আগতীয়াকৈ বইল কৰি ল'লোঁ বইল কৰি পিনি আগতীয়াকৈ মই এতিয়া ইয়াত আলুখিনি দি ল'ম আলুখিনি দি হোৱাৰ পিছতহে মই আলুৰ লগতে বিলাহী এটা কাটি থৈছোঁ সেই বিলাহীটো দি ল'ম তাৰ পাছতহে মই মাংসখিনি দিম আচলতে বইল কৰি পিনি পূৰা বইল হৈ গৈছে মাংসখিনি বইল হোৱাৰ পাছত বহুত ধুনীয়াকৈ সিজিছে মাংসখিনি তো ইয়াত আৰু পাছত দি দিম মই আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ আৰু মই চ' ধুনীয়াকৈ সিজি গৈছে বস্তুখিনি বিলাহীখিনি দি দিছোঁ এতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি যোৱালৈকে মই অকণমান ভাজি থাকিম বিলাহী পানীখিনি যেতিয়া ওলাব ন অকণমান পানী ছটিয়াই দিম পানী ছটিয়াই থাকিলে আৰু ধুনীয়াকৈ সিজি যাব দেখিছে সিজি গৈছে আৰু অলপ বাকী আছে সিজিবলৈ বিলাহীখিনি তেতিয়ালৈকে মই ভাজি থাকিম পানী অকণ ছটিয়াই পিনি এইখিনি মাংসখিনি দি দিছোঁ মই
মাংসখিনি বহুত ধুনীয়াকৈ সিজি আছে, বহুত চৰ্বি হয়, তেল মাংস হয় অকল। তেল মাংসৰ কাৰণে ধুনীয়াকৈ সিজি আছে। আপোনালোকে তেনেকৈ বনাই খাবচোন, যদিহে মন যায় দেই বনাই খাবলৈ। তেনেকৈ বনাই খাব, তেতিয়া যোনে বনাই খায় তেওঁ জানিব আৰু খাই কেনেকুৱা লাগে, টেষ্টি হয়নে নহয়। যদি তেনেকৈ বনাই নাখায় তেনে কোনো দৰকাৰ নহয় যে মই কৈছোঁ বুলি বনাবই লাগে, সেইটো কথা নহয়। মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱালোঁ অকণমান। আপোনালোকে কিন্তু ভিডিঅ'টো একেবাৰে বেয়াকৈ নাভাবিব, একদমেই বেয়াকৈ নল'ব। চ' দেখুৱালোঁ আৰু কেনেকৈনো বনাইছোঁ। মাংসখিনি বহুত ধুনীয়াকৈ সিজি গৈছে, বহুত ধুনীয়াকৈ। সেয়াই আৰু ৰাতিপুৱাৰ পৰা আজি সন্ধিয়া হৈ গ'ল, সন্ধিয়ালৈকে মোৰ ভিডিঅ' মানে কি বনাবলৈ হেৰি হোৱা নাই হ'লে। চ' দেখুৱা আৰু মই আৰু ভাত কেইটামান খাওঁ আৰু দেই, সানিছিলোঁ আৰু ভিডিঅ'টো কৰি লওঁ বুলি ভাবিলোঁ পটকৈ, আপোনালোককো দেখুৱাইছোঁ। এইপিনে মেহুজনী কান্দি আছে, মেহুজনী ক'ত আছে? চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনে মোৰ চেনেলটো চাইছে কৈয়ে থাকোঁ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু যাতে মই আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকে যদি মোক সহায় নকৰে ন, মই কেনেকৈনো কৰিব পাৰিম। চ' সেয়াই আৰু ভিডিঅ' কৰি ভাল লাগে কাৰণে বনাওঁ, আৰু আপোনালোককো দিওঁ মই কি কৰি থাকোঁ, কেনেকৈ থাকোঁ, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু সেইখিনিয়ে, সিমানেই, বেছি নহয়। তো আজিলৈ বাই বাই। আশা কৰিছোঁ অন্য এটা ব্লগত লগ পাম। তো সকলোকে বাই বাই।